ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে হয় মই বৰ্তমান উপস্থিত আছোঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০০ স্থান লাভ কৰা হিমাংশু গগৈৰ ঘৰত গতিকে তেওঁৰ পৰা মতামত জানিব বিচাৰিম আবেদক চলি আছে তেওঁৰ পৰা মই জানিব বিচাৰিম যে তেওঁ কেনেকৈ প্ৰিপেৰেশ্যন কৰিছিল কেনেকৈ তৈয়াৰী কৰিছিলে তেওঁ পৰীক্ষাৰ কাৰণে এয়া আমাৰ মাজত আছে অকণ আঁতৰিবাগে এয়া আমাৰ মাজত আছে হিমাংশু গগৈ এয়া আমাৰ হিমাংশু গগৈ মই পোনপ্ৰথমে শুভেচ্ছা জনালোঁ হয় মই তোমাক পোনপ্ৰথমে সুধিব বিচাৰিছোঁ তুমি পৰীক্ষাৰ কাৰণে ইমান ধুনীয়া ভাল ৰিজাল্ট হৈছে বহুত সুখী আমি গতিকে কেনেকৈ আগবাঢ়িছিলা কেনেকৈ তৈয়াৰী প্ৰস্তুতি কেনেকৈ চলাইছিলা তুমি পৰীক্ষাৰ কাৰণে অলপ জনাবাচোন আপোনালোক পোনপ্ৰথমতে আপোনালোকৰ চেনেলক অশেষ ধন্যবাদ জনাইছোঁ আমাৰ দৰে এই বিষয়বোৰ ঘৰত হয় তেওঁলোকে যথেষ্ট আৱেগিক হৈ পৰিছে এয়া এটা আৱেগিক নহয় এয়া সুখৰ চকুপানী এয়া কোনো দুখৰ চকুপানী নহয় আপোনালোকে দেখিছে এয়া সুখৰ চকুপানী এয়া তেওঁ দেউতাক আৰু হিমাংশু গগৈ বহুত যথেষ্ট আৱেগিক হৈ পৰিছে বাৰু আপোনালোকৰ চেনেলক অশেষ ধন্যবাদ জনাইছোঁ আমাৰ দৰে বিষয়বোৰ ঘৰত আহি এনেকৈ লাইভ টেলিকাষ্ট দেখুওৱাৰ বাবে বাৰু কোৱাচোন তুমি দৈনিক কেইঘণ্টাৰ পঢ়াত মনোযোগ দিছিলা কেইঘণ্টা পঢ়িছিলা হয় দৈনিক মই হাগা মুটাৰ বাহিৰে বেলেগ সময়ত ব্যৱহাৰ কৰা নাছিলোঁ খাওঁতে অতি বেছি 1 মিনিট ব্যৱহাৰ কৰিছিলোঁ হয় তেওঁ এটা বিস্ফোৰক মন্তব্য আগবঢ়াইছে তেওঁ খোৱা বোৱাত 1 মিনিট সময় মাত্ৰ নষ্ট কৰিছিলে 1 মিনিটৰ বাহিৰে তেওঁ অলপ সময় অপব্যৱহাৰ কৰা নাছিলে আৰু কোৱা কেনেকৈ আগবঢ়াইছিলে তোমাৰ ঘৰৰ মানুহে কেনেকৈ ছাপোৰ্ট কৰিছিল তোমাক এইবোৰ আগুৱাই যোৱাৰ ক্ষেত্ৰত জনোৱাচোন মোক এই ক্ষেত্ৰত মোৰ দেউতাই যথেষ্ট সহায় কৰিছে আমাৰ দেউতা যদিও আৰ্থিকভাৱে বহুত দুৰ্বল হয় তথাপিও মোক বহুত মানসিকভাৱে বহুত শক্তি দিছিলে আমাৰ ঘৰত বিজুলী পোহৰ একো ব্যৱস্থা নাছিলে হয় এটা ডাঙৰ মন্তব্য আগবঢ়াইছে তেওঁলোকৰ বিজুলী ব্যৱস্থা নাই বৰ্তমান বিজুলী ব্যৱস্থা নোহোৱাকৈ এজন মেট্ৰিক পৰীক্ষাত শীৰ্ষস্থান লাভ কৰিছে এজন ল'ৰা এজন হিমাংশু গগৈয়ে মেট্ৰিকত শীৰ্ষস্থান লাভ কৰিছে বহুত ডাঙৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে তেওঁ কোৱাচোন হয় তেওঁ খাবলৈ আনি থৈ দিয়া জনতা বীৰ পোহৰত মই পঢ়িছিলোঁ তেওঁ দিনটো হাজিৰা কৰি মাত্ৰ পাইছিলে 200 টকা তেওঁ দিন হাজিৰা কৰি পোৱা 200 টকাই 100 টকা চুলাই মদ আনিছিলে 100 টকা জনতা বীৰ আনিছিলে 100 টকা জনতা বীৰ পোহৰত মই গোটেই ৰাতিটো পঢ়িছিলোঁ তেওঁ গোটেই ৰাতিটো মোৰ কাষত থাকি জনতা বীৰ খাই পাৰ কৰিছিল এতিয়া হিমাংশু গগৈ দেউতাকৰ ওচৰলৈ যাব বিচাৰিছোঁ পুত্ৰৰ সাফল্যত তেওঁ কেনেকুৱা অনুভূতি লাভ কৰিছে কেনেকুৱা মনোভাৱ তেওঁ মোৰ মনোভাৱ জানিব বিচাৰিছোঁ হয় অলপ জনাবচোন ভালে আছে নি এইটো ঠিক আছে কি ক'ম হয় তেওঁলোকে যথেষ্ট আৱেগিক হৈ পৰিছে মোৰ মনত যথেষ্ট বহুত প্ৰশ্ন আছিলে কিন্তু সেই প্ৰশ্ন সোধাৰ এতিয়া মোৰ টাইম নহ'ব মানে পৰিৱেশ নাই সেই প্ৰশ্ন সোধা তথাপিও মই শেষৰ বাৰৰ বাবে এটা প্ৰশ্ন তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ এটা কথা জানিব বিচাৰিছোঁ হয় হিমাংশু গগৈ তুমি ধুনীয়াকৈ পাছ কৰিলা এতিয়া তোমাৰ জীৱনৰ লক্ষ্য কি তুমি কি হ'ব বিচৰা হয় মোৰ সৰুৰে পৰা এটাই সপোন আছিলে মই ভালকৈ পঢ়া শুনা কৰি কেইমিনাটিৰ দৰে এজন বিখ্যাত ইউটিউবাৰ হোৱা মন দৰ্শকসকল আমাৰ ফেন খোৱা চেনেললৈ আপোনালোক আকৌ স্বাগতম জনাইছোঁ প্ৰত্যেকজন সাংবাদিকে বৰ্তমান সময়ত প্ৰত্যেকটো নিউজ চেনেলে টপাৰ কৰা যিজন শীৰ্ষস্থান লাভ কৰিছে সেইসকল ব্যক্তিৰ ইণ্টাৰভিউ লৈ আছে আমি আজি এজন ব্যক্তিৰ ওচৰলৈ আহিছোঁ যিজন ব্যক্তিয়ে এই মেট্ৰিক পৰীক্ষাত সৰ্বনিম্ন মাৰ্কছ পাই ভালকৈ ফেইল কৰিছে তেওঁৰ পৰা আমি ইণ্টাৰভিউ ল'ব আহিছোঁ আজি আহকচোন বাৰু হৰেণ আহা হয় আমাৰ ইয়াত হৈছে বুলবুল হাজৰিকাৰ ঘৰত আমি উপস্থিত হৈছোঁহি তেওঁৰ পৰা জানিব বিচাৰিম হৰেণ আকৌ আহা হয় বুলবুল হাজৰিকা তুমি আমি জনাৰ মতে মেট্ৰিক পৰীক্ষা সৰ্বনিম্ন মাৰ্কছ পাই ফেইল কৰিছা গতিকে তোমাৰ পৰীক্ষাৰ কাৰণে তৈয়াৰী কেনেকুৱা আছিলে অলপ জনোৱা হয় মই আপুনি অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই দিনটো আপুনিতো জানে 24 ঘণ্টা থাকে হয় দিনটো তুমি কিমান ঘণ্টা অধ্যয়ন কৰিছিলা 24 ঘণ্টাই মই আপোনাৰ 23 ঘণ্টা 55 মিনিটে মই পঢ়া নাছিলোঁ হয় পঢ়িছিলোঁ 5 মিনিট আচ্ছা তেওঁ এটা ডাঙৰ মন্তব্য আগবঢ়াইছে তেওঁ মাত্ৰ দিনটো 5 মিনিট সময়হে অধ্যয়ন কৰিছে হয় তুমি ৰাতিপুৱা কেইটা বজাত মই ৰাতিপুৱা 4:30 বজাতে উঠোঁ হয় এটা ডাঙৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে তেওঁ ৰাতিপুৱা 4:30 উঠি এজন পঢ়া অধ্যয়ন কৰা ল'ৰা এজনে ফেইল কৰিছে কথাটো এনেকুৱাই 4:30 উঠি
4:35লৈকে পঢ়িছিলোঁ 5 মিনিট পঢ়ি আকৌ শুই আছিলোঁ ঘৰত গমেই নাপায় আচ্ছা আচ্ছা বাৰু মই তোমাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ তুমি দিনটোৰ ইমানখিনি সময় কেনেকৈ অতিবাহিত কৰিছা দিনটো ইমানখিনি সময় মই টিকটক কৰোঁতে যায় কেনেকৈ সম্ভৱ এয়া আমি টিকটকৰ টেলেণ্ট টিকটকত এনেকুৱাই হয় কৃষ্ণ বাৰু আমি জানিব পাৰোঁ এতিয়ালৈকে গম পালোঁ যে টিকটকৰকৈ অদ্ভুত নাজুক কাম সংঘটিত হয় হৰেণী ক'ত গ'ল মই এয়া টিকটক জিন্দাবাদ আমাৰ টেলেণ্ট দেখিছে তাত নাইকিয়া হয় ইয়াত ওলাই যা হৰেণ এয়া মই একে আচৰিত বিস্ময় বস্তু দেখিছোঁ মই জীৱনৰ আজব কাহিনী এয়া আচৰিত প্ৰতিভা মই বেলেগ দেখিলোঁ আপুনি এইবিলাক কেনেকৈ সম্ভৱ বাৰু এয়া মই টিকটকৰ পৰা শিকিছোঁ টিকটকে আমাক এইখিনি যোগ্যতা দিয়ে যে আমি অ'ত নাইকিয়া হৈ ত'ত ওলাব পাৰোঁ ইটো কাপোৰ খুলি সিটোও পিন্ধিব বাৰু পাৰোঁ মই এটা কথা আপোনাৰ পৰা মোৰ বিশেষ প্ৰশ্ন আৰু আপোনালৈ মোৰ নাই আপোনাক মই এটাই জানিব বিচাৰিছোঁ আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা কি আপুনি কি হ'ব বিচাৰে মই ইঞ্জিনিয়াৰ হ'ম ইঞ্জিনিয়াৰ হৈ গাড়ী এখন বনাম গাড়ীখন বনাই টিকটক কৰিম মই অসমক ৰিপ্ৰেজেণ্ট কৰিম গৰু খোৱা চালা অসমক সি ৰিপ্ৰেজেণ্ট কৰিব আহে চালা এইবাৰ মেট্ৰিক দিছিলে এইবাৰ ফেলে কৰিলে সি চালা গৰু খোৱা নৰখোৱা তোক মই নেৰো চালা কুত্তাৰ পোৱালি তোক আজি মই শেষ কৰি দিম আজি তোক হৰেণ এয়া আমাৰ ইয়াত বৃহৎ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে হৰেণ